নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম দেৱদাস হ'ব খোজো মই। দেৱদাস হ'ব খোজো মই তোমাৰ প্ৰেমত, গলি গলি জ্বলি শেষ কৰিব বিচাৰো জীৱনটো মাথো তোমাৰ প্ৰেমত। নালাগে তোমাৰ মিছা সহানুভূতি, মৰম ভালপোৱা, সযতনে সাঁচি থোৱা তোমাৰ যৌৱন মোৰ বাবেতো নহয়। কোনোবা সাউদে ৰৈ আছে তোমালৈ, তুমি গুচি যোৱাগৈ। অলপ কষ্ট হ'ব, হ'লেও মই পাৰিম জীয়াই থাকিব তোমাৰ অবিহনে। পাহৰিব হয়তো নোৱাৰিম, সঁচাকে কৈছোঁ। সেই জীয়াৰ সাৰথি কৰিম তোমাৰ স্মৃতিক। মনত পেলাম তোমাৰ সতে কটোৱা মধুৰ স্মৃতিৰ কথা। বন্ধুৰ আগত ট্ৰেজেডি ফালিম প্ৰেমৰ কবিতা পঢ়ি। সকলোৰে আগত কম আমাৰ প্ৰেমৰ কথা। মোৰ সৰু হৃদয়খনিত লুকাই আছে কিমান বেদনা। সুৰাৰ ৰাগীত মাতাল নহওঁ মই, তোমাৰ প্ৰেমত জানো কম নিচা। সুৰাৰ নিচা খন্তেকীয়া, কিন্তু তোমাৰ নিচা সুদূৰ প্ৰসাৰী জীৱনব্যাপী। মোৰ জীৱনটো নিশেষ কৰিবলৈ ভয়ংকৰ ড্ৰাগছৰো প্ৰয়োজন নাই। মই যে এক মাতাল প্ৰেমিক, তোমাৰ প্ৰেমৰ ৰাগীয়ে মোক খুলি খুলি খাইছে। সেই তোমাক এষাৰ অনুৰোধ কৰোঁ, হয়তো এই মোৰ শেষ ইচ্ছা, পাৰিলে মানিবা। মৃত্যুৰ পিছত তুমি কিন্তু নাহিবা পাৰুৰ দৰে মোৰ নিথৰ শব্দৰ কাষলে, মোৰ হেতা পৰা মুখখন চাবলে।